প্ৰেছ ক্লাবত অনুষ্ঠিত বিভিন্ন ট্ৰেণ্ড আউট আৰু ইলেক্ট্ৰনিক মিডিয়াৰ ৰিপ্ৰেজেণ্টেটিভসকল, পোনপ্ৰথমে আপোনালোকক আমি অতি আদৰেৰে আঁকোৱালি লৈছোঁ, স্বাগতম জনাইছোঁ। যোৱা 27 জানুৱাৰী তাৰিখত ভাৰত চৰকাৰ, অসম চৰকাৰ আৰু NDPৰ 4টা ফেকশ্যনছ, এপছু আৰু ইউবিকুৰ সৈতে এই তৃতীয়খন নতুন বড়ো চুক্তি স্বাক্ষৰ হৈ গ'ল। এই চুক্তিৰ প্ৰতি আমি বড়ো সমাজৰ যিমানখিনি বুদ্ধিজীৱীসকল আছে, কনচিয়াছ ছেকশ্যন আছে, কনচাইন্সিয়াছ ছেকশ্যন অফ দি ছ'চাইটি, আমি সঁচাকৈ যথেষ্ট দুঃখিত। উই আৰ ভেৰি মাছ আপছেট। আৰু এই চুক্তিখন কৰাৰ পিছত যোৱা ফেব্ৰুৱাৰী মাহৰ যোৱা 7 তাৰিখত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কোকৰাঝাৰলৈ আহিল। কেইবা লাখ জনসমাৱেশৰ উপস্থিতি যে এটা বাক্যবান হৈ গ'ল, এইটো আমাৰ কাৰণে অতি আৰু লজ্জাজনক, বিপদজনক আৰু ভয়ংকৰ বক্তব্য দাঙি হৈ গ'ল। দিছ ইজ দ্য লাষ্ট এণ্ড ফাইনেল कॉम्प्रिहेंसिव बोर्ड है। ये अंतिम समझौता है, ये आखिर समझौता है। इसके अलावा और कोई दूसरा तीसरा चुक्ति यानी समझौता बोर्ड के साथ नहीं होगा। এই গোটেইবোৰ দিশ চালি জাৰি চাই আমি যোৱা 28 ফেব্ৰুৱাৰী 25 ফেব্ৰুৱাৰী কোকৰাঝাৰত এখন বৈঠকত আমি এটা সিদ্ধান্ত লৈছোঁ যে অহা মাৰ্চ মাহৰ 8 তাৰিখত কোকৰাঝাৰ চহৰতে অল বড়ো ষ্টুডেণ্ট ইউনিয়নৰ যিমানখিনি আগত প্ৰাক্তন সদস্য, কৰ্মী, নেতৃবৃন্দ, সমৰ্থনকাৰী আৰু চিভিল ছ'চাইটিৰ যিমানখিনি কনচিয়াছ ছেকশ্যন মানুহ যিসকল আগ্ৰহী, তেওঁলোকক আহ্বান কৰি আমি এটা স্পেচিয়েল কনভেনশ্যন অনুষ্ঠিত কৰিবলৈ আমি সিদ্ধান্ত লৈছোঁ। আৰু তাৰ কাৰণে এখন কনভেনাৰ্ছ কমিটি বনোৱা হ'ল আৰু সেই কনভেনাৰ্ছ কমিটিত মোক চিফ কনভেনাৰ হিচাপে ৰাখিলে। মোৰ লগতে আছে আমাৰ দাৰুদ নাৰ্জাৰী কনভেনাৰ, তাৰপিছত ডক্টৰ শেখৰ ব্ৰহ্ম, ৰিটায়াৰ্ড ৰেজিষ্ট্ৰাৰ অফ ইউনিভাৰ্চিটি, ডক্টৰ ৰূপম কুমাৰ ব্ৰহ্ম, ৰিটায়াৰ্ড প্ৰিন্সিপাল অফ কটক গাৰ্লছ কলেজ, ডক্টৰ ফুকন চন্দ্ৰ বড়ো, এই তাহানিৰ বড়োলেণ্ড আন্দোলন সময়ছোৱাত যি ভলণ্টিয়াৰ ফ'ৰ্চ আছিল তাৰ চেয়াৰমেন, আৰু সুদূৰ সীমন চাপৰি এজন অগ্ৰগণ্য আপচু নেতা আছিল, তেওঁৰ নাম হ'ল সুতেন্দ্ৰ মুছাহাৰী। এই কেইজন মানুহক লৈ আমি এটা কনভেনাৰ্ছ কমিটি বনালোঁ। আমি সকলোকে আহ্বান কৰিম যে সেই 8 মাৰ্চত অনুষ্ঠান ট্ৰাইবেল মানুহৰ যিটো ভোটাৰ সংখ্যা, জনসংখ্যা যথেষ্ট কম্পিটিটিভলি আউট নাম্বাৰ মাৰ্জিনেল হৈ গ'ল। আৰু এই যে আৰ্টিকেল 330, 332 একো মেনশ্যন নহ'ল। অলত গৈ 2026 চনত যেতিয়া অল ইণ্ডিয়া লেভেলত পাৰ্লামেণ্টাৰী আৰু এছেম্বলি ছেগমেণ্টবোৰৰ কমপ্লিট টোটেল ৰিভিজন হ'ব, ডেলিমিটেশ্যন হ'ব, কি নহ'ব, অৱস্থা বিৰাট কাহিল, অতি চিন্তনীয় বিষয়। যদি এই চুক্তি আৰ্টিকেল 330, 332 বিভিন্ন অট'নমাছ ডিষ্ট্ৰিক্টবোৰত যেনেকৈ চলি আছে সেইমতে চলিলেহেঁতেন কিছুখিনি আমাৰ ৰাজনৈতিক যিটো অধিকাৰ, এই ৰাজনৈতিক অধিকাৰৰ ৰক্ষণাবেক্ষণ পোৱাৰ সুযোগ নিৰ্ণিত থাকেহেঁতেন। সেইখিনি এতিয়া বিৰাট বিপদজনক হৈ গ'ল।
এতিয়াও মই আহ্বান কৰিব বিচাৰিছোঁ যিসকলে চুক্তিত স্বাক্ষৰ কৰিছিল I would like to appeal to all the signatories to review once again the review of each and every process of the Bodo Accord and appeal the government of India to reopen the political negotiation, to reopen the political dialogue for negotiation. যাতে সকলোৱে গ্ৰহণ কৰিব পৰাকৈ কিবা একটা বেষ্ট পচিবল কাইণ্ড অফ কিবা এটা এৰেঞ্জমেণ্ট হয় নেকি এই কিন্তু আমি আপিল জনাইছোঁ ইম্পেক্ট এণ্ড এফেক্ট উইচ উইল ফল upon the Bodo society is old and upon the long-standing half-century old demand for a separation of the Bodo. ইয়াৰ যথেষ্ট কুপ্ৰভাৱ পৰিব যাৰ কাৰণে সিদিনাখন 7 ফেব্ৰুৱাৰী প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৰিব this is the comprehensive and last financial. How we could say it like that? The post of Prime Ministership of India is not permanent for an individual. Today, Narendra Modi is the Prime Minister of our country. Tomorrow, he may not be. The post of in the chair of the Prime Ministership. So, how he could tell that this third accord is the ultimate final accord, comprehensive accord? যাৰ দ্বাৰা আমাৰ বড়ো জাতি বিভিন্ন দিশৰ যিখিনি সমস্যা এই সমস্যাৰ আজি সমাধান হোৱা নাই আৰু কামিং টু দি status committed to be granted to Bodo language. It's a matter of shame on the part of the Bodos because Bodo language also was included in the 8th schedule to the Constitution of India in 2003. যদি অসমীয়া ভাষাওটো ভাৰতৰ সংবিধানৰ 8ম অনুসূচীতে অন্তৰ্ভুক্ত বেয়া উদ্দেশ্য লৈ আমি দখল কৰিবলৈ যোৱা কিন্তু আমাৰ আটাইতকৈ ডাঙৰ দুখটো হ'ল যে চিভিল ছ'চাইটি বুদ্ধিজীৱীসকলক সমাজক বিশ্বাসত লৈ চুক্তিখন কৰিলে কি কৰিব লাগিব কিবা জানে ইয়াতকৈ বেষ্ট পচিবল মেক্সিমাম কিবা এটা পালে হয় কিবা জানে 5,000 মানুহৰ জীৱন গ'ল বলিদান এই 5,000ৰ অধিক বড়ো মানুহবিলাকৰ মূল্যৱান জীৱনৰ বিনিময়ত আজি যিখিনি কনচেশ্যন দিলে ভাৰত চৰকাৰে সেই কনচেশ্যন কোনো উপায়তে যথেষ্ট আৰু বিটিচিখন চুক্তি কৰা হ'ল আণ্ডাৰ দি 6th schedule of the Constitution. এতিয়া সেই একে শ্বেডিউলৰ ভিতৰত নতুন থাৰ্ড চুক্তি ইণ্টাৰিম চুক্তি কৰাৰ কোনো অৰ্থ থাকে ইটো ফেল মাৰিব ডেফিনেটলি আমাৰ আশা আমাৰ বিশ্বাস আছে যে প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত যি বড়োলেণ্ড আন্দোলন চলিছিল নেক্সট ষ্টেপ বড়োলেণ্ড ৰাজ্য পৰ্যায়ত আমি নিশ্চয় উপস্থিত হ'ম আমি সফলতা অৰ্জন কৰিম এইটো আমাৰ আশা ভৰসা কিন্তু সেই আশা ভৰসা প্ৰমোদ বড়ো ডাঙৰীয়াক কাৰ কিহৰ প্ৰলোভনত কাৰ ষড়যন্ত্ৰত বলি হৈ এই কাণ্ডটো কৰি এই দুৰ্ভাগ্যজনক দুৰ্ঘটনা কৰি হিমালয়ান ব্লাণ্ডাৰ লাইক যি ভুল কৰি আমি যথেষ্ট নথৈ দুঃখিত সেইকাৰণে আমি আহ্বান জনাব বিচাৰিছোঁ উই উড লাইক টু আপিল টু অল দ্য চিভিল ছ'চাইটি all the conscious section of the Bodo society, all the conscience section of the Bodo society, to have a look at the different processes of the Bodo Accord. English one, if the Assamese language can become the state official language of Assam, why not the Bodo language as one of the state official languages of Assam? দ্বিতীয় পর্যায়ের স্ট্যাটাস কিউ দিলে কেলে দিব নোৱাৰিলে one of the state official language of Assam? It is a great humiliation and insult to the Bodo people. আর Bodo civil society বিশ্বাস নলৈ যেহেতু চুক্তি কৰিলে গোটেই Bodo civil society অপমান কৰা হৈছে কথা পাতিব লাগিছিল 26 জানুৱাৰীত মই এনডিবিৰ যিজন ইণ্টাৰলোকুটাৰ এবি মাথুৰ
তেখেতৰ সৈতে 26 জানুৱাৰী 27 জানুৱাৰী চুক্তি নোহোৱা পৰ্যন্ত মই বহুবাৰ কথা পাতিলোঁ। মই তেখেতে কৈছিলোঁ এটলিষ্ট আপুনি তিনিটা বিষয়বস্তুৰ ওপৰত চিৰিয়াছ এটা খেয়াল লওক বুলি কৈছিল। আৰ্টিকল 330 অফ দি কনষ্টিটিউশ্যন, আৰ্টিকল 332 আৰু এটা কৈছিলোঁ মই যে বড়োলেণ্ড এৰিয়া অঞ্চলৰ কাৰণে যি ট্ৰাইবেল লিষ্ট হ'ব, there should be a separate exclusive tribal list in relation to Bodoland area, in line with the Hills tribal list of Karbi Anglong NLC. এই তিনিটা যিটো বিষয়বস্তু কোনো পদ্যে উল্লেখ নাথাকে। এটা 2003 চনত বড়ো চুক্তি হ'ল, ছেকেণ্ড বড়ো একো ব্ৰিটিছ একো, আজি প্ৰায় 15-16 বছৰ পাৰ হৈ গ'ল। এই 15-16 বছৰ সুদীৰ্ঘ সময়ছোৱাত যথেষ্ট বাহিৰৰ বেছি মানুহ সোমাই থাকে। এণ্ড দি বড়ো চিভিল ছ'চাইটিজ প্ৰতিনিধি তেওঁলোকক অংশগ্ৰহণ কৰিবৰ কাৰণে আমি আহ্বান জনাইছিলোঁ। আৰু এই অভিৱৰ্তনতে লেটেষ্ট যি বড়ো চুক্তি স্বাক্ষৰ হৈ গ'ল, ইয়াৰ প্ৰ'ছ এণ্ড কনছ পুংখানুপুংখভাৱে আমি ৰিভিউ কৰি আমি পৰ্যালোচনা কৰিম আৰু সদুশেষত আমি এটা ক্ৰিয়েটিভ আৰু কনষ্ট্ৰাক্টিভ এটা সিদ্ধান্তত আমি উপনীত হ'ম। ইতিমধ্যে ভাৰত চৰকাৰত বিশেষকৈ প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰী যোৱা 26 জানুৱাৰী তাৰিখৰ ৰাতিতে চুক্তিৰ এদিন এৰাতিৰ আগত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ তেওঁলোকে এড্ৰেছ কৰি কোকৰাঝাৰৰ DC ডাঙৰীয়াৰ জৰিয়তে 12 পেজৰ মই এখন স্মাৰক পত্ৰ ইতিমধ্যে পঠিয়াই দিছোঁ। আৰু সেই স্মাৰক পত্ৰখন 26 জানুৱাৰীৰ সন্ধিয়াই ইমেইলৰ জৰিয়তে মই ইতিমধ্যে প্ৰেৰণ কৰিম। তাত স্পষ্ট ভাষাৰে কোৱা হ'ল যে অহা 27 জানুৱাৰীত যি নতুন চুক্তি হ'বলৈ গৈ আছে, আমাৰ বড়োলেণ্ড সুকীয়া ৰাজ্যৰ যি 50 বছৰীয়া যি দাবী, ন্যায্য দাবী, লেজিটিমেট ডিমাণ্ড, তাৰ ওপৰত কম্প্ৰমাইজ কৰি যি চুক্তি হ'বলৈ গৈ আছে, এই চুক্তিক আকৰি গ্ৰহণ কৰিবলৈ বড়ো চিভিল ছ'চাইটি কোনো প্ৰকাৰে বাধ্য কৰিব নহয়। আজি নহয়, আজি বহু বছৰ আগৰ পৰা আমি তেওঁলোকক আহ্বান কৰিছোঁ। যেতিয়া BLK নেগচিয়েশ্যন প্ৰক্ৰিয়াত ইনভলভ হৈছিল, তেতিয়া মই আপছৰ সভাপতি হিচাপে তেতিয়া মই কৈছিলোঁ যে NDB ভাইকোসকলে নেগচিয়েশ্যন প্ৰচেছত যোগদান কৰে। তেতিয়া তেওঁলোকে যোগদান কৰা নাছিল। এতিয়া যোগদান কৰিবলৈ আহিছিল বেচেৰাহঁতে, আমি স্বাগতম জনাইছিলোঁ। কিন্তু শেষ মুহূৰ্তত তেওঁলোকক যেনেকৈ স্কেপ বেক কৰিলে, ভিক্টিমাইজ কৰিলে, এইটো বিৰাট আনফৰ্চুনেট। কাৰোবাৰ ৰাজনৈতিক ষড়যন্ত্ৰ তেওঁলোকক ভিক্টিমাইজ কৰা হ'ল। আমাৰ আফচোচ, যি হ'ল আমি এতিয়া ক'ব বিচাৰিছোঁ, কোনো যাতে NDB লিডাৰ বা খেডাৰ ভাৰতৰ যি জুডিচিয়াৰী চিষ্টেম, সেই চিষ্টেমৰ দ্বাৰা যাতে আজীৱনলৈকে যাতে হাৰাশাস্তি খাব নাপায়, আনটো দি লাষ্ট ব্ৰেথ যাতে জেল হাজত খাব যাতে নাপায় বা খাব নিদিয়ে, এইটো আমাৰ আপুনি যদি গভৰ্ণমেণ্ট